Hey guys, welcome back to our channel Shima Jot. মই আজি আৰম্ভ কৰিছো এয়া নহৌ পুলিৰ পৰা। নহৌ পুলি দেখিছেনে এয়া কি সুন্দৰকৈ গজিছে। মই দুদিন মানৰ আগত ইয়াত নহৰুৱা দেখাইছিলো হলে আৰু তাত কৈছিলো মানে খে ছটিয়াই দিব লাগে, খে ছটিয়াই দিলে বহুত ভাল বুলি কৈছিলো। এতিয়া আমাৰ এয়া দেখিছেনে খে আনি ছটিয়াই দিলে এইবিলাক। এতিয়া এইবিলাক কি ধুনীয়াকৈ গজিছে। এইবিলাক এয়া এইফালে মায়ে খে ছটিয়া আছে। এয়া আপোনালোকে এনেকৈ চাই লওক। আপোনালোকে এনেকৈ খেতিৰ সৰু সুৰা টিক্সবিলাক মই মাৰ ঘৰত থকালৈকে দি যাম, আপোনালোকে পাই যাব। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এণ্ড কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লওক, অল কৰি লওক। মই দিয়া ভিডিঅ'বিলাক এনেকৈ পাই থাকিব। এয়া এতিয়া ইয়াতে নহৰু ৰুই থোৱা আছে। এতিয়া নহৰুখিনি ফুটি ওলোৱা আগতে এইখিনি ছটিয়াই দিব লাগে, কাৰণ ফুটোতে মানে উফৰি যায় বহুত দূৰলৈকে। সেয়েহে ফুটা আগতে মানে পুলিটো ফুটি ওলোৱা আগতে এনেকৈ খেৰবিলাক ছটিয়াই দিব লাগে। এনেকৈ ধৰি এনেকৈ ছটিয়াই দিব লাগে। এয়া দেখিছেনে, এনেকৈ ছটিয়াই দিব লাগে। আৰু এনেকৈ এইবিলাক এনেকৈ ছটিয়াই দিছে এনেকৈ। গতিকে এনেকুৱা ভিডিঅ'বিলাক মোৰ চেনেলৰ জৰিয়তে পাই যাব। আপোনালোকে অকণো স্কিপ নকৰাকৈ চাই যাওক আৰু সকলোখিনি জানি যাওক, বুজি যাওক। একদম নৰ্মেল পদ্ধতি, সহজ পদ্ধতি। মানে কিছুমানে ভাবে খেতি কৰিলে বহুত কিবা কিবি কৰিব লাগিব, বহুত কষ্ট হ'ব, কিন্তু তেনেকুৱা একো নাই। মানে দৈনন্দিন জীৱনত কৰি থকা কামকেইটা কৰিলেই হৈ যায়। সেয়েহে মোৰ চেনেলটোৰ জৰিয়তে এনেকুৱা প্ৰায়বিলাক ভিডিঅ' পাই থাকিব। গতিকে আপোনালোকে মোৰ চেনেলটো লগত সম্পৰ্ক ৰাখক, পাই যাব। আৰু কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। এইবিলাক দেখিছেনে, এইবিলাক মূলা পুলি। এইবিলাক কি ধুনীয়া হৈছে। এইখিনি মূলা হয়, মূলা। ইয়াতে এইবোৰ আলু আছে, বিলাহী, এইবিলাক চব এইবিলাক মানে দেখুওৱা হৈছিলে। এতিয়া মানে পুলি হওঁতে আপোনালোকক সকলোখিনি দেখাই যাম, আপোনালোকে চাই যাব। প্ৰতিটো পুলিয়ে প্ৰতিটো প্ৰতিপালনৰ বস্তু মই দেখাই যাম। এইখিনি হ'ল ফ্ৰেঞ্চবিন। এয়া মই দুদিনমানৰ আগত ফ্ৰেঞ্চবিন ৰোৱা ভিডিঅ'টো দিছিলোঁ, আপোনালোকে চাব পাৰে। মোৰ চেনেলটোতে আছে ফ্ৰেঞ্চবিন খেতি কেনেকৈ কৰে বুলি, আপোনালোকে চাব পাৰে। এয়া এসপ্তাহ হোৱাই নাই, কি মজাকৈ পুলিখিনি ফুটি ওলাইছে একদম। ইয়াৰ পিছতো আমি কেনেকৈ নিওৱা হয়, কেনেকৈ প্ৰতিপাল কৰা হয়, লালন পালন কৰা হয়, সকলোখিনি দেখাই যাম। আপোনালোকে পাই যাব মোৰ চেনেলৰ জৰিয়তে। এয়া দেখিছেনে কি সুন্দৰ। আমাৰ মা আৰু দেউতাই কি সুন্দৰ খেতি কৰিছে। মানে একদম খেতিয়ক মানুহ আৰু গোটেই খেতিয়তে এনি টাইম বিজি থাকে। খেতি কৰিবলৈ নাপালে, কাম কৰিবলৈ নাপালে তেওঁলোকৰ বোলে বেমাৰ হয়, গা ভাল নাথাকে। গতিকে সেইকাৰণে এইবিলাক কামতে জড়িত থাকে, এইবিলাক কামকে কৰি থাকে। যিহেতু জন্মৰ পৰা এইবিলাক বস্তু কৰি আহিছে, দেখি আহিছে, সেয়েহে এইবিলাকৰ লগতে জড়িত থাকে। ঠিক আছে, আজি মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, এটা পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। আৰু অৱশেষত আশা কৰিছোঁ আপোনালোকে লাইক মাৰিব আৰু মন্তব্য দিব কেনেকুৱা লাগিছে ভিডিঅ'টো। বাই বাই, এটা পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত।